itu কেনেকুৱা লাগিলে আহি পিনে ভাল লাগিলে তো ফাইনেলি গাইজ আজি শিৱৰাত্ৰি হয় সেইটো বাবে ওলাই ল'লোঁ। এইখন মোৰ ওচৰত আছে পালচাৰ বাইক, তাৰপৰা আৰু পাপু আহি আছে, আমাৰ লগৰ এটা আহি আছে, দুটাই যাম। আৰু আগত এখন বাইক গৈ পিনে তাত দুজন মানুহ আছে, এতিয়া ৰখি আছে, গৈ আছোঁ। চাই থাকক ক'ত যাম, আপোনালোকে চাই থাকক। আৰু সোনকালে দেৰি হৈ আছে কিটো হ'ব দে আনা যাং, দেৰি হৈছে। ব'লক তেতিয়া যাওঁ। আমাৰ গাঁৱৰ ৰাস্তাটো সুন্দৰ হৈ গ'ল ৰং কৰি। তেন্তে আৰম্ভ কৰোঁ যাত্ৰা আমাৰ। দুজন গৈ আছে আৰু আগত গৈ আছে দুজন। So beautiful, so fantastic, like a wow. তো ফাইনেলি নেঘেৰিটিং আহি পাই গ'লোঁ। আৰু মানুহ একদম বহুত জাম লাগি আছে, কম গাইছ। মানুহ চক না, মানুহ পূৰা একদম ফাটাফাটি মানুহ। এইপিনে দোকানত চাকি বন্তি লৈ লৈছোঁ, চাকি বন্তি জ্বলাবলৈ কাৰণে। আৰু আপোনালোকক মন্দিৰটো দেখাই আছোঁ, চাই থাকক। এয়া আমাৰ পাপু ভাই ধূপ ধূনা লগাব গৈ আছোঁ গাইছ। আমি এতিয়া শিৱদৌলৰ মন্দিৰটোৰ ভিতৰত যাম। আমি এতিয়া চাই থাকক আপোনালোকে। আৰু মানুহ মন কৰকচোন, মানুহ ঢেৰ, একদম মানুহ পূৰা হৈছে। যিহেতু শিৱৰাত্ৰি না, সেইটো কাৰণে পূৰা একদম প্ৰথম দিন আজি মানুহ হৈছে গাইছ। देवों के देव महादेव मेरे साथ है, और क्या चाहूँ मैं, सब पे तेरा हाथ है। शिवाय शिवाय পাপু এটা জ্বলাব। তো গাইছ সেৱাটো কৰি ল'ম। কোন পিনে তই পিনে পিছল হৈ আছে পিনে তই চাকি বন্তি জ্বলাই ওলাই আহিলোঁ গাইছ। এতিয়া আৰু যাত্ৰা আকৌ পিনে আমি এতিয়া আকৌ ঘৰ যাম, যিহেতু বহুত দেৰি হৈ গৈছে। ওলাই আহিছোঁ, লগত আমাৰ পাপুও আছে। তাৰপৰা আৰু আমি এতিয়া দৰ্শন কৰিলোঁ, এতিয়া ঘৰ যাম আৰু। কি লৈছ চানা? আমাৰ এইপিনে আমাৰ এই ডেকাসকলে চানা লৈছে। কিমান লৈছে? 10 টকা, 20 টকা। আমি এতিয়া ঘৰত গৈ আছোঁ। কেনেকুৱা লাগিলে আহি পিনে? ভাল লাগিলে মানুহ চব কিমান।
ত' গাইজ শিৱদৌল নেগেৰিথিং মন্দিৰত কোনে কোনে আহিছে কমেণ্টত জনাব আৰু ভিডিঅ'টো আজি বেছি দীঘল নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ নেক্সটটো ব্লগত লগ পাই আছোঁ গাইজ আৰু ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে কমেণ্টত জনাব বাই বাই